নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্ক্ৰিপ্ট নকৰাকৈ। এয়া মই গুৱাহাটী ষ্টেচন ISBT বাছ ষ্টেণ্ডত নেটৱৰ্ক কাউণ্টাৰ, নেটৱৰ্কত মোৰ টিকট আছে। এতিয়া মই হোল নাইট জাৰ্ণি কৰিবলৈ ৰেডি। হাই, গুড মৰ্ণিং। মই এতিয়া আহি পালোঁ এই বমডিলাৰ চিটিখন হয় সেইখন। তো ইয়াৰ চুমু ষ্টেণ্ড এইটো। তো মই বমডিলা টাউনটো আপোনালোকক অকণমান দেখাম, তো চাই থাকিব আহক। এয়া হৈছে বমডিলা টাউন। আমাৰ গুৱাহাটী টাউনতকৈ বহুত ডিফাৰেণ্ট হয়। তো এয়া মই লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ৰোমেণ্টিক ড্ৰাইভৰ। বাপৰে, মিউনিচিপালিটি গাড়ীটো পূৰা ফুল ভলিউমত গান বজাই আছে। এয়া মই হোটেল পালোঁ, এই হোটেললৈ আহিলোঁ। বহুত ঠাণ্ডা পৰিছে, 1 ডিগ্ৰী চেলচিয়াছ চলি আছে ইয়াতে বৰ্তমান। তো হোটেলটো আপোনালোকক অলপ দেখাই দিছোঁ। সৰু হোটেল হয়, বাট ধুনীয়া হয়। ভিউটো আপোনালোকক অলপ দেখাই দিছোঁ। তো এইটো হয় ভিউটো। হাই, গুড মৰ্ণিং। এতিয়া মই গৈ আছোঁ বমডিলাৰ পৰা টাৱাংলৈকে। তো যোৱাকালি হোটেলত থাকিলোঁ, অলপ কাম আছিলে, তো কামখিনি শেষ হ'ল। এতিয়া টেনশ্যন নাই। ৰাস্তাৰ ভিউবোৰ মই দেখাই দি গৈ আছোঁ। তো গোটেই ভিডিঅ'টো চাই থাকিব, অকণমান স্কিপ নকৰিব, ঠিক আছে? এতিয়া ইয়াতে ব্ৰেকফাষ্ট কৰিব ৰখিছে। তো এইখন ৰেষ্টুৰেণ্ট হয়, ইয়াতে মেক্সিমাম গাড়ী আহি পেলাই ইয়াতে ৰখে। এইখিনি জেগাত ব্ৰেকফাষ্ট কৰা হয়। ঠিক আছে, কিবা এটা খাই লওঁ এতিয়া। ইয়াত বস্তুবিলাকৰ কিন্তু বহুত দাম হয়। ইয়া 2টা পুৰি আৰু আলু চব্জি ডাল তেনেকুৱা। তো এইখিনি বস্তুত 100 ৰুপিজ হয়। ৰেষ্টুৰেণ্টৰ বাহিৰত এইখন দোকান। তো এনেকুৱা ফ্ৰুইটছ পায়, কিন্তু বহুত দাম বস্তুবিলাকৰ। এয়া টাউনত যোৱা ৰাস্তাটো হৈছে এইটো। তো ফগ পৰিছে, বহুত ঠাণ্ডা দিছে। এতিয়া টাউনলৈকেতো আৰু এতিয়া বৰফ পৰিব। তো ইয়াতে বৰফ পৰা নাই বাৰু, কিন্তু বহুত ঠাণ্ডা পৰিছে। ইয়াতে 2-3 ডিগ্ৰী চেলচিয়াছ মান আছে এতিয়া। ইয়াত জিঅ'ত নেটৱৰ্ক নাই পোৱা হ'ব আৰু এতিয়া জিঅ'ত নেটৱৰ্ক নাথাকে ইয়াতে অকল এয়াৰটেল আৰু BSNL। জিঅ' নেটৱৰ্ক শেষ। এতিয়া বৰফ পৰিব ষ্টাৰ্ট হৈছে আৰু এইবিলাক বৰফ পৰিছে। ৱাও, কি ধুনীয়া জেগা। ৱাও, ইয়াত গৈ পেলাই এতিয়া আৰু ফটো উঠাব লাগিব। তেতিয়াহ'লে ফটো উঠিম এতিয়া। ফেচবুক, ইনষ্টা, হোৱাটছআপ গেলাই দিম বাপে আজি। বাপৰে, ইমান ঠাণ্ডাত ইহঁতে কেনেকৈ কাম কৰি আছে ইয়াতে। মানিব লাগিব দেই। আমাৰতো গ্লাছ উঠোৱা আছে, তথাপিতো ঠাণ্ডা লাগিছে বহুত। এতিয়াও ভালদৰে কথা ক'ব পৰা নাই একো। ইহঁতে আৰু এনেকৈ কাম কৰি আছে। বাপৰে বাপ। Same bandido.
ये दोस्त मिला है मुझे यार। तवांग में इतना सारा बर्फ गिर रहा है, सेलापास नहीं पहुंचा ना अभी? हाँ, सेलापास नहीं पहुंचा है अभी तक, सेलापास ही नहीं पहुंचा है। वहाँ पे तो और बर्फ गिरेगा, यहाँ पे तो पूरा सारा बर्फ ही बर्फ है। ये रोड में गाड़ी में चेन बन रहा है। अभी ये रोड स्लिपी हो रहा है। आपका नाम क्या था भैया? विजयतली है इसका नाम। और आप ईटानगर से आए? ईटानगर से आए हैं। बहुत अच्छा बंदा है। थैंक यू सो मच। ये पूरा गाड़ी में चेन बन रहे हैं अभी। ये रोड पूरा स्लिपी हो गया है। ये पहली बार देख रहे हैं चेन बंद रहा है। ऐसे है देखो। हाँ ऐसे ही स्लिपी हो रहा है बहुत। ये पूरा आगे तो पूरा धुआं धुआं है, कुछ भी अच्छे से दिखाई नहीं दे रहा है। -7 डिग्री में चल रहा है अभी। ये -7 डिग्री है, ठंडा है बहुत। मजा तो आ रहा है बट ठंडा लग रहा है बहुत। ইমান ধুনীয়া জেগা মই লাইফত দেখা নাছিলোঁ। ইয়াৰ প্ৰথমবাৰে দেখিছোঁ, কি ধুনীয়া লাগি আছে এইবিলাক। এনেকুৱা লগা নাই যে মই ইয়াতে নৰ্থ ইষ্টত আছোঁ, ক'ৰবাত বাহিৰৰ দেশত থকা যেন লাগি আছে। বা ঠাণ্ডাটো লাগিছে কিন্তু জাগাটো বহুত ভাল লাগিছে। ঠাণ্ডা লাগিলেও একো নহয় মানে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব, লগতে লাইক আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, এতিয়া এই চেইন বন্ধা হ'লে আমি চেলাপাছত যাম। তো চেলাপাছত কেনেকুৱা হ'ব তো সেইটো ভিডিঅ'টো মই আপোনাক অতি সোনকালে আপলোড দিম ছেকেণ্ড পাৰ্টত। ঠিক আছে, তো ইয়ালৈ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল।